কালে জি আখৰটো দি জ্বালা বটা লৈছোঁ তো খাবলৈ চেষ্টা কৰি আছোঁ চাই থাকক আৰু ইয়াৰ পিছৰ আখৰটো হৈছে এ গতিকে এৰ কাৰণে আদা লৈ লৈছোঁ আদা তো আদা এপিচ খাই লওঁ গাইস আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল আজিৰ ভিডিঅ'টো বহুত ধামাকাদাৰ হ'বলৈ গৈ আছে কাৰণ আজিৰ ভিডিঅ'টো হ'ব এটা চেলেঞ্জিং ভিডিঅ' তো এনেকুৱা ধৰণৰ ভিডিঅ' ইউটিউবত খুব কমেই দেখা পায় আপোনালোকে তো আজি ময়ো এনেকুৱা ধৰণৰ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো এই ভিডিঅ'টো হ'ব আপোনালোকক প্ৰথমতে মই কৈ দিছোঁ মোৰ নাম হ'ল মনজ্যোতি তো মনজ্যোতিত যিকেইটা শব্দ ব্যৱহাৰ কৰা হৈছে সেই শব্দকেইটাৰে প্ৰত্যেকটো শব্দৰে কি বস্তু আছে তো সেই বস্তুকেইটা মই খাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে গম পাব তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ নামৰ প্ৰথম আখৰটো হৈছে এম গতিকে এম আখৰেদি কি খাব পাৰি আপোনালোকক দেখাম এম আখৰেদি হৈছে মেংগো তো এপিচ মেংগো লৈ লৈছোঁ আম তো খাই দেখাইছোঁ আপোনালোকক বঢ়িয়া মিঠা আছে আৰু ইয়াৰ পিছৰ আখৰটো হৈছে এ গতিকে এৰ কাৰণে আদা লৈ লৈছোঁ আদা তো আদা এপিচ খাই লওঁ আৰু ইয়াৰ পিছৰ আখৰটো হৈছে এন গতিকে এন আখৰটো দি কি বস্তু খাব পাৰি তো আপোনালোকে গেছ কৰক আৰু কমেণ্টত লিখি দিব আৰু মই এন আখৰটোৰে নহৰু লৈছোঁ এইফালে চাই লওক তো নহৰু পিচ খাই লওক আৰু ইয়াৰ পিছৰ আখৰটো হৈছে জে গতিকে জে আখৰেৰে কি খাব পাৰি আপোনালোকে কমেণ্ট কৰি জনাওক আৰু মই জে আখৰেৰে লৈছোঁ জ্বালা বটা কালে জি আখৰটো দি জ্বালা বটা লৈছোঁ তো খাবলৈ চেষ্টা কৰি আছোঁ চাই থাকক জ্বালা বুট ইয়াৰ পিছৰ আখৰটো কি খাই আছোঁ চাই থাকক আৰু ইয়াৰ পিছৰ আখৰটো হৈছে ৱাই গতিকে ৱাই আখৰেৰে মই বস্তু বিচাৰি পোৱা নাই গতিকে ৱাই আখৰেৰে কি বস্তু খাব পাৰি আপোনালোকে কমেণ্ট কৰি জনাওক আৰু ইয়াৰ পিছৰ আখৰটো হৈছে অ গতিকে অ আখৰেৰে লৈছোঁ মই অনিয়ন মানে পিঁয়াজ তো পিঁয়াজ এপিচ লৈ লৈছোঁ বঢ়িয়াকৈ তো ইয়াৰ পিছৰ আখৰটো হৈছে টি গতিকে টিৰ কাৰণে লৈছোঁ এই তামোল তো তামোল পিচ খাই লওঁ আৰু ইয়াৰ পিছত এটা আখৰ আছে তো চাই থাকক আৰু ইয়াৰ পিছত শেষৰ টি আখৰ হৈছে আই আৰু আই আখৰেৰে এইফালে লৈ লৈছোঁ আইচ তো এইটোৱে আছিল এটা বেলেগতকৈ বেলেগ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ জয় অসম।